মৰ্নিং কি খবৰ ৱেলকাম বেক টু মাই চেনেল আৰু আজি ভিডিঅ'টো একদম চিম্পুল হ'ব কাৰণ আজি আমাৰ মাহঁত মানে পথাৰলৈ গৈছে কঠীয়া তুলিবলৈ আৰু ৰাতিপুৱাই মোক মানে বিচনাত শুই থাকোঁতে ভাত বনোৱা ঘৰ সৰাই গোটেইবোৰ কামৰ দায়িত্ব মোক দি থৈ গৈছে তো ময়ো ভাবিলোঁ বোলো এনেই ঘৰৰ কামবোৰ কৰাতকৈ বোলো ব্লগ এটাকে বনাওঁ নেকি বোলো তাকে ব্লগ এটাকে বনাওঁ বুলি ভাবি পিনে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ইমানেই আৰু চাই থাকিব ভিডিঅ'টো ভাল লাগিব আশা কৰিছোঁ আৰু এইটো মই আৰু এতিয়া মই কামত ধৰোঁগৈ এইটোৰে আমাৰ ৰচুৰি পে কণ থা ৰচুৰি পে তুম থি মেথি কণ থি ৰাশি কণ থি এতিয়া মই দাইলখিনি কুকাৰত পাতি দিছিলে আৰু এতিয়া মই কেৰাহীত তেল মাৰি লওঁ মানে ফোৰণ মাৰি লওঁ আৰু ভিডিঅ'টো বহুত ভাল লাগিব আজি চাই থাকক কেৰাহী গৰম হ'ল এতিয়া আমি তেল দিছোঁ ধাৰা তেল আজি মই স্পেচিয়েল চেফ পাস্তাৰে বনাইছোঁ তেলখিনি পকি লওঁ তেল পকিছে নাই চাবলৈ অকণমান পিঁয়াজ দি চাইছোঁ পকিছে লাহেকৈ মই পিঁয়াজ দিম যিহেতু আজি মোৰ ওচৰত ফোৰণো নাই আমাৰ ফোৰণো নাই পাঁচফোৰণো নাই আৰু সেই মেথি চেথি একো নাই সেইকাৰণে পিঁয়াজকে দিম পিঁয়াজে আজি তেল মাৰিম অকণমান পিঁয়াজ দিম আপুনি নহ'লেও ভাজা পাব খালি মোৰ এতিয়া সময় নাছিলে ভাজিলৈ থাক এতিয়া মই দাইলখিনি দি ল'ম দেই এইখিনি আমাৰ দাইল টেঙা মাহ ঔটেঙা আৰু কচুগুটি দিয়া কচুগুটি লৈছে কঁঠালগুটি দিয়া দাইল চেফ বাস্তৱে বনোৱা আজি বিশেষ দাইলখিনি আপুনিও আগৰডোখৰ নিদিলেও বাৰু আগৰডোখৰত কি কৰিব টেঙা মৰা ঔটেঙা আৰু কঁঠালগুটি গুচাই বইল কৰি হালধি নিমখ দি তাৰপিছত এনেকৈ ফোৰণ মাৰি দিছে হৈ যাব বাস্তাৰ ওপৰত দাইল হৈ গ'ল এতিয়া মই ভাত বহাওঁগৈ সেইকাৰণে চাউল ধুমগৈ তো গাইছ এটা আকৌ সলনি হ'ল এইফালে লৈছিলোঁ কিন্তু এইফালে এতিয়া বেছিকৈ বতাহ আহিলে সেইকাৰণে মই আকৌ এইফালে নিব লগা হ'ল আৰু এইফালে আমাৰ এইটো আমাৰ ৰচুৰি পে কণ থা ককিলা মোদী কি ৰচুৰি পে কণ থা আৰু এইটো আমাৰ ৰচুৰি পাকঘৰ আমাৰ ঘৰৰ এখন ঘৰৰ আটাইতকৈ প্ৰধান মানে য'ত কাম হয় সেইটো হৈছে পাকঘৰ এখন ঘৰৰ সকলো সদস্যৰ কাৰণে ইয়াতে আহাৰ বনায় দিয়া তাকে আৰু এইকেইখন যিখিনি ইগন'ৰ কৰিবৰ কাৰণে আমি জুইটো ভাত বনাওঁ জুই বেছিভাগ ভাত বনাওঁ সেইকাৰণে এখন কোলা কোলা হৈ আছে টিকি দিছোঁ এতিয়া এইখন গৰম হৈ গ'ল এনেকৈ কৰি গৰম হৈছে নাই চাব লাগে বুলি কয় মোক মায়ে আৰু এইফালে এতিয়া মই দি দিম ধৰা কচ্চি ঘনী মাষ্টাৰ্ড অইল একদম কচ্চি ঘনী মাষ্টাৰ্ড অইল ধৰা এইটো কোনো প্ৰমোশ্যন ভিডিঅ' নহয় দেই এইটো আমি ব্যৱহাৰ কৰিছোঁ কিন্তু মই দেখাইছোঁ ভাল বুলি কয় আৰু নাজানো ভাল হয়নে বৰ বিয়া খাইছোঁ দি দিছোঁ তেল কিমান কৈছে নাজানো তেল পকিলে পিঁয়াজ দিছোঁ পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি আছোঁ গেছটো ল' ফ্লেম কৰিম সদায় ল' ফ্লেমৰ কাৰণে ভাজি বনাব লাগে তেতিয়াহে সোৱাদ হয় সেইকাৰণে ল' ফ্লেম কৰি ল'লোঁ এইখিনি অকণমান ব্ৰাউনিছ কালাৰ অহালৈকে মই মানে অকণমান ৰঙা ৰং হোৱালৈকে ভাজি ল'ম হৈ যাব এতিয়া এই ডাঙৰ ডাঙৰ পিঁয়াজখিনি মই ভাঙি দিম ইমানো নাজানো ভাত বনাব কিন্তু যিমানখিনি জানো আৰু কেতিয়াবা বেয়াও হয় কেতিয়াবা ভালো হয় সেয়াই আৰু শিকিছোঁ আৰু চব বস্তু শিকিব লাগে এতিয়া আপুনি আদা নহৰু যি দিব বিচাৰে দিব পাৰে কিন্তু মই নিদিওঁ কাৰণ একদম চিম্পুলকৈ বনাইছোঁ সময় একেবাৰে নাই কঠীয়া তোলা মানুহ ৰখি আছে সেইকাৰণে মই সোনকালে বনাইছোঁ ফটাফট এতিয়া মই দি দিম এইখিনি আজি পটল আলুগুটি মই এনেকৈ লগাই দিম লগতে দি দিম এইখিনি বুট বইল কৰি থোৱা বুট ৰঙা বুটটো আৰু এতিয়া দি দিম নিমখ হালধি নিজৰ আন্দাজমতে আপোনালোকে দি ল'ব পাৰে মই নিমখ হালধি দি লওঁ হালধি নিমখ দিলোৱে কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ
এইপিনে আমাৰ ভাজি প্ৰায় 80% হৈ গৈছে আৰু 20% মান 20% মান থাকিলে হৈ যাব আৰু চিম্পল ভাজি। তো গাইজ ভাত বনালোঁ, ভাত মায়ে আহি পিনে পথাৰলৈ লৈ গ'ল, মই দিবগৈ লগা নহ'ল, কিন্তু তথাপিতো পথাৰলৈ যাম বাৰু। এতিয়া মই যিহেতু ভাত বনাই হৈ গ'ল আৰু চবকে ভাত বাঢ়ি দিলোঁ, মই আইকো ভাত বাঢ়ি দিলোঁ, আৰু এতিয়া ময়ো বাঢ়ি ল'বলৈ ভাত বাঢ়ি লৈছোঁ। আৰু এইফালে আজি মই বনোৱা দাইল, ভাত, নেমু, এইফালে পটল, বুট আৰু আলু ভাজি, আৰু এইফালে কঁঠালগুটিৰ পিটিকা। চিম্পল থালি মই বনাইছোঁ, কেনেকুৱা লাগিলে ক'ব, আৰু এতিয়া মই খাই চাওঁ কেনেকুৱা লাগিছে। তো এতিয়া ভাত খাই লওঁ। ভাজি খাই লওঁ, এইফালে দাইল। দাইলখিনি ভালেই হৈছে, টেঙা মাৰ দিয়া কাৰণে টেঙা লাগিছে, ভাল লাগিছে, কিন্তু গৰম দিনত এই টেঙা মাৰ দাইলখন খাই বহুত মজা লাগে। আমাৰ ঘৰত প্ৰায়ভাগেই টেঙা মাৰ দাইল বনায়, আপোনালোকে বনায়নে? দাইলখন ভাজিখন একদম চিম্পল, একো মা মছলা দিয়া নাই, আনকি আদা নহৰু দিয়া নাই, কিন্তু এনেকৈ চিম্পলকৈ খাই ভাল হৈছে, যিহেতু গৰম দিন আৰু গৰম দিনত বেছি মাছ মছলা খাবলৈ ভাল মন নাযায়, খাই ভাল লাগে। আৰু বুটৰ ভাজিটো এনেও সকলোৱে ভাল পাই চাগে, মই বেছি বুট নাখাওঁ, খাই ভাল পাওঁ, কিন্তু মাজে মাজে খাওঁ আৰু সদায় নাখাওঁ, সদায় খালে বুট ধুনীয়া আছে। আৰু কঁঠালগুটি পিটিকা, কঁঠালগুটি পিটিকা, বাঁহগাজ আৰু ভোট জলকীয়াৰ ৰস মানে জোল দিয়া খাই খুব টেষ্ট। সেইটো আটাইতকৈ ভাল লাগে পিটিকা, মই পিটিকা খাই বহুত ভাল পাওঁ, যিকোনো পিটিকা, আলু পিটিকা, মাছ পিটিকা, বিলাহী পিটিকা, বেঙেনা পিটিকা, মই বহুত ভাল পাওঁ। টেঙা আছে দিম, তো ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো চাই থাকিব, এতিয়া মই ভাতখিনি খাই লওঁ। এতিয়া মই পথাৰলৈ আহিছোঁ, আৰু এইফালে ইমান বোকা, পথাৰলৈ আহিছোঁ, আৰু পথাৰত বোকা হ'বই ন, কি বুলি কথাবোৰ কওঁ আৰু হয় নাই বাৰু মই। আৰু এতিয়া মই আহিছোঁ আমাৰ কঠীয়াতলীখনলৈ, মানে আমাৰ পথাৰখনলৈ, আৰু ব'লক তেতিয়া মোৰ লগতে আমাৰ পথাৰলৈ যাওঁ, ব'লক 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 ব'লক। আমাৰ মা তো গাইজ এতিয়া পথাৰৰ পৰা আহিলোঁ আৰু গা পা ধুলোঁ, যদি চোলাটো একেটাই পিন্ধি আছোঁ, কাৰণ কি এইটো চোলাটো চেপা শাকৰ ভিডিঅ' বনাবলৈ পিন্ধি লৈছিলোঁ। বাকী এইবোৰ বাদ দিয়ক বাৰু, এতিয়া আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। একদম চিম্পল ভিডিঅ' বনালোঁ, মায়ে আজি কঠীয়া তুলিবলৈ গৈছিলে, সেইকাৰণে মই ভাত পানী বনাব লগা হ'ল, আৰু সেইকাৰণে ভাবিলোঁ তাকে ব্লগ এটা বনাই দিওঁ। আৰু যদি আজি ব্লগটো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ ততালিকে যায়। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ব্লগত। বাই বাই।